ফ্ৰেণ্ডছ, মই দীপংকৰ, আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল দ্য ভিলেজ লাইফষ্টাইল। তো যিসকলে মোৰ চেনেল নতুনকৈ আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়ক আৰু সকলো কৰি দিয়ক। তো বিনা বক বক কৰকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যাবলৈ ওলাইছোঁ মানে পথাৰত। এয়া চাওক, ইচ্ছা লৈছোঁ বিধান পেলাব লাগে না কি বুলি কয়, কঠীয়া না বিধান কয়, তো বিধান পেলাব লাগে। আৰু আৰম্ভ হৈ গ'ল আমাৰ খেতিয়কসকলৰ এক যুদ্ধ। 3 মাহ লৈ একদম লাগাতাৰ ফাইটিং কৰি থাকিব লাগিব। তো গৈ আছোঁ এতিয়া একদম পথাৰলৈ। আৰু এয়া চাওক, পথাৰত একদম পুৰা হাল বাইছে অলৰেডি, ইফালেও বাইছে। আৰু ইয়াৰ পাহাৰৰ নাজাৰা চাওক, ই ধুনীয়া হৈ আছে। তো এনেকৈ গৈ আছোঁ, এই তাতে পেলাব লাগিব বিধান। ফাদাৰ আগতে গৈছে, যিহেতু মই অলপ উঠা দেৰি হৈ গ'ল। 6টা বাজিছে বৰ্তমান, 6টা বজাত উঠিলোঁ। আৰু ফাদাৰে মোটামুটি 5:30 মানতে গৈছে চাগে। তো গৈ আছোঁ এতিয়া পথাৰলৈ। পানী চাওক না, কিমান পানী হৈছে এইকেইদিন, মানে লাগাতাৰ পানী পৰি আছে। তো তাৰ কাৰণে বিধানটো পেলাব পৰা নাই, পানী পৰি থকাৰ কাৰণে। আজি অলপমান বতৰটো খোলা দিছে চাওক, অলপমান, বেছি নহয়। তো পেলাই থওক, কি হয় হ'ব আৰু। পানী পৰিলে সকলো খতম, বিধানটো মানে বেয়া হৈ যায় পানী পৰিলে। আৰু যদি পানী নপৰে তাতে ভালে হ'ব, আৰু যদি পানী পৰে আৰু উপায় নাই। তো এয়াই হৈছে বিধানটো, ৰঞ্জিত ধান বুলি কয়। ঠেলাত দি আছে, লগাকে লৈ যাব লাগিব। আগতে হালটো মাৰি ল'ব লাগে ট্ৰেক্টৰেদি। আৰু এয়া পানী চাওঁ না কেনেকৈ গৈ আছে, পানী পানী। ইয়াতে আগতে নেটবিলাক ঘেৰি ল'ব লাগিব, নহ'লে গৰুৱে খাই শেষ কৰি দিব। বৰষুণ দিছিলে, তাৰ কাৰণে ইয়াতে এইটো আমাৰ মন্দিৰ, আমাৰ গাঁৱৰে। এতিয়া বৰষুণটো এৰিলে আৰু যুদ্ধত যাব লাগিব। এতিয়া ৰ'দ বৰষুণ সকলো নেওচিব লাগিব, খেতি কৰিবলৈ হ'লে। গৈ আছোঁ এতিয়া পথাৰলৈ। সেয়া চাওক, একদম মানে হৈ গ'ল, একদম নেটৰে খীৰা চাৰিওফালে একদম ধুনীয়াকৈ বান্ধি দিছোঁ। জাষ্ট এইটো চাইড দিব আছে, এইটো চাইড কাৰণ ট্ৰেক্টৰখন সোমাব লাগিব ভিতৰত, এইটো হাল বাব লাগিব। তাৰপিছতহে বিধানটো পেলাব লাগিব। আৰু এই নেটটোৱে হৈছে মেইন, এইটো নহ'লে সকলো খতম, মানে গৰুৱে সোমাই সকলো খাই একদম শেষ কৰি দিব। তাৰ কাৰণে নেটটোৱে হৈছে মেইন। এইটো হৈছে আমাৰ লাইলনৰ চৰিয়া। এনেকৈ দিলে কম হয় চাওক, এয়া হৈ গ'ল, দেখিছা, চিধা হৈ গ'ল। আৰু দিছে, এয়া চাওক, একো নহয়। এয়াই হৈছে লাইলনৰ মাল, একো নহয়। দেখিছে কেনেকুৱা ডেঞ্জাৰাছ মাল এইটো। আৰু চিধা হ'ব দে, দেখিছে খাতৰা মাল। তোৰ ট্ৰেক্টৰখন আহি আছে অলপ পিছত। এতিয়া অলপমান পানী সিঁচিব লাগিব, পানী এইখিনি অলপমান পানী দৰকাৰ আছে। ইয়াতে অলপমান পানী সিঁচি দিওঁ। কি বুলি কয় এইটো, চিচা আমাৰ ভাষাত। এনেকৈ সিঁচি দিব লাগিব, এইফালে এনেকৈ, দেখিছে। চাই থাকিব, নাচাই থাকিব। যা ট্ৰেক্টৰ আহি গৈছে। এতিয়া কৰিব পংকজে ভিডিঅ'।
মানে ইচ্ছা হৈ গ'ল এইফালে পংকজে কৰি আছিল ভিডিঅ' কি কিবা কৰিলে এডিট কৰিলেহে গম পোৱা যাব সেই হিচাখন গেল ভাঙি তো বহুত দিন হ'ল ইউজ কৰা নাই যিহেতু তাৰ কাৰণে ভাঙি গ'ল চাওক আৰু এইবাৰ ভাল পালে হৈ যাব ৰেডি পানীটো পূৰা সম্পূৰ্ণ ইচ্ছা হৈ গ'ল মাটি চোৱা একদম সম্পূৰ্ণ হৈ গ'ল চাওক এতিয়া জাষ্ট বিধানটো পেলালে হ'ল মাটিখিনি সমান কৰি বিধানখিনি পেলালে হ'ল এয়া হৈছে বিধানটো দুটা ভাগ আছে নেকি ইটো বেলেগ ইটো আৰু ইটো একে চাগে তো এতিয়া পেলাব লাগে বিধান তো বিধান ফেলা হ'ব আৰু বেছি দেৰি নাই ফাটাৰ এফালে আছে যিহেতু মই ভালকৈ নাজানো বিধানটো মানে লাহেকৈ ধৰি পেলাই দিব লাগে বেছি টানকৈ ধৰিলে উঠাবৰবিলাক অলপ কষ্ট হয় তো তাৰ কাৰণে লাহেকৈ ধৰি পেলাব লাগে তো ভালকৈ মই নাজানো তাৰ কাৰণে মই এতিয়া ঘৰত গৈ আছোঁ আৰু এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ সকলোকে বাই 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 বাই